আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম ধনিয়াৰ পাতৰ উপকাৰিতাৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মহিলাসকলে ধনিয়া পাত খোৱাৰ লগতে ইয়াৰ পেষ্ট বনাই ছালত লগাবও পাৰে। এই পেষ্ট ছালৰ পুৰণি দাগ আদি দূৰ কৰাৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাটো সহায়ক। প্ৰতিদিন ধনিয়া পাতৰ জুচ সেৱন কৰিলে পানী আৰু আহাৰৰ পৰা হ'ব পৰা বহুতো ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। ই প্ৰাকৃতিক এণ্টিছেপ্টিক হিচাপে কাম কৰে। ইয়াত ভিটামিন এ, ভিটামিন চি, বিটা কেৰটিন, ফলিক এচিড থাকে। পৰ্যাপ্ত মাত্ৰাত প্ৰাকৃতিক কেলছিয়াম থাকে বাবে ই হাড় দুৰ্বল সমস্যা দূৰ কৰে। কেলছিয়ামৰ উপৰিও ইয়াত বহুতো খনিজ পদাৰ্থ থাকে যিয়ে হাড়ৰ ঘনত্ব বঢ়াই হাড় সবল কৰে। লগতে ধনিয়া পাতৰ জুচে হাড় ভাঙিলে জোৰা লগোৱাটো সহায় কৰে। এমুঠি সতেজ সেউজীয়া ধনিয়া পাত এটা মাটিৰ বাচনত 1 লিটাৰ পানী লৈ 10 মিনিট কম জুইত সিজাই চেকি লৈ ঠাণ্ডা হ'লে খাব। এনেদৰে প্ৰতিদিনে খালে পেচাবৰ লগত কিডনীত জমা হোৱা ষ্ট'ন উলিয়াই যায়। বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে যে শোৱাৰ আগত এগিলাচ ধনিয়াৰ জুচে কোনো স্লিপিং টেবলেট বা মাদক দ্ৰব্যৰ আশ্ৰয় নোলোৱাকৈ গভীৰ টোপনি হোৱাত সহায় কৰে। মহিলাৰ মাহেকীয়া সমস্যা যেনে অধিক ৰক্তক্ষৰণ, তলপেটৰ বিষ আদি সমস্যা দূৰ কৰে ধনিয়া পাতে। সেয়েহে প্ৰতিদিনে খাদ্য তালিকাত যোগ দিয়ক ধনিয়া পাত। অৱশ্যে ধনিয়া পাত যেনেদৰে উপকাৰী ইয়াৰ অপকাৰিতাও আছে। ধনিয়া পাত সেৱনে বহুতৰে গেছৰ অসুবিধাৰ সৃষ্টি কৰে। সেয়েহে তেনে লোকে কিছু কম পৰিমাণে সেৱন কৰক ধনিয়াৰ পাত।